ডাঙৰটো তাৰপিছত আহি হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ড্ৰেছটো পিন্ধি ল'লোঁ আৰু মোৰ চুৰ আচৰিবলৈ আছে আৰু মুখত একো সানা নাই এতিয়ালৈকে, সানি ল'মগৈ। আৰু আজি যাম, আমি অকণ ওলাই যাম আজি, আৰু ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। মানে মই এতিয়া ওলাই লওঁ, এতিয়া মোৰ ওলাই হৈ গ'ল, এতিয়া আমি গৈ লওঁ। তেনেহ'লে আপোনালোকক পিছত লগ পাই আছোঁ। মানে ব'লক আমি এতিয়া ক'লৈ যাওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গাড়ীত বহিলোঁ। এতিয়া আমি গৈ লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ক'লৈ যাওঁ। বতৰটো বহুত ডাৱৰীয়া হৈ আছিলে আৰু অলপ অলপ বৰষুণো পৰিছে, আৰু বতৰটো ভালেই লাগিছিল আহি পেলাই, ঠাণ্ডা বতৰ। বহুত ধুনীয়া লাগিছে বিলখন দেখি বতৰটোৰ সৈতে। এতিয়া আমি য'লৈ গৈ আছোঁ সেই ৰাস্তাটোত সোমাইছোঁ, আৰু এইফালে বহুত ধুনীয়া লাগিছে জেগাখিনি, পাহাৰ আছে চাৰিওকাষে, একদম ওচৰতে আছে পাহাৰটো। সেইখন একলেণ্ড ধৰিব পাৰিছেনে? অলপ অলপকৈ পাৰ হৈ আহিলোঁ। একলেণ্ডৰ পৰা অকণ আগলৈ আহিছোঁ আমি, ৰাণী বুলি কয় এইখিনি জেগাখিনিৰ নাম। এয়া বহুত ওচৰতে আছে পাহাৰটো, আৰু ডাৱৰখিনি দেখিছেনে? বগা বগা হৈ আছে, একদম ওচৰতে আহি গৈছে। ভাল লাগিছে জেগাখিনি। বগা হৈ আছে ডাৱৰবোৰ, দেখি কিবা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে মানে, আৰু ভাল লাগিছে পৰিৱেশটো। এতিয়া আমি আহি পাইছোঁহিয়ে। এয়া এইখনলৈকে আহিছিলোঁ আমি, আপোনালোকক ভালকৈ দেখাই থাকিম। এতিয়া আমি সোমাই লওঁ। আমি আহি পালোঁহি এতিয়া, আৰু এইখন আজি আমি ইয়াতে খাব আহিলোঁ। এখন লোকেল ধাবা হয়, আৰু ইয়াতে দেখিছে আপোনালোকে, ইয়াত চব মানে ঘৰুৱাখিনিয়ে পায়। গাহৰি, লোকেল মুৰ্গী, মাছ, পাৰ, কুচিয়া, এনেকুৱা ধৰণৰ বস্তুখিনি পায়। আৰু পলু পায়, পোৰা গাহৰি, কাঠফুলা, কেঁকুৰা, মিছা মাছ, এইবোৰেই পায়। দেখাই দিলোঁ আপোনালোকক। হেল্ল' এভৰিৱান, আমি ইয়াত আহি পাই গ'লোহি, আৰু এতিয়া অৰ্ডাৰ দিছোঁ, আৰু 1মান বাজিলেই, সেইকাৰণে সোনকালে অৰ্ডাৰটো দি দিলোঁ। আৰু আপোনালোকক দেখাই থাকিম আজি কি খাওঁ। এখন মানে লোকেল খানা পায়, লোকেল ডিছবোৰ পায় ইয়াতে। আপোনালোকক দেখাই থাকিম আজি কি কি অৰ্ডাৰ দিছোঁ আমি। এয়া হৈছে চিকেন ফ্ৰাই, এয়া হৈছে পৰ্ক ফ্ৰাই, আৰু পৰ্ক আমি দুটাই খাইছোঁ বাৰু। আৰু এতিয়া মই খাই আছোঁ ক'ল্ড ড্ৰিংকছৰ লগত। ইয়াতে দামটোলৈ চাই কোৱান্টিটি বহুত কম হয়, মানে আপোনাৰ প্লেটখন বহুত সৰু আহে, মানে চাইজটো সৰু হয়। এয়া শামুক, আমি নাখাওঁ শামুক, আংকলজনে খাব, আমাৰ গাড়ী লৈ অহা। আৰু এতিয়া খাবলৈ ল'লোঁ পলু। আজি ফাৰ্ষ্ট টাইম খাম, সেইকাৰণে মানে ট্ৰাই কৰিলোঁ আৰু কেনেকুৱা লাগে খাবলৈ। দেখি থাকোঁ বেলেগে খোৱা, কিন্তু আজি নিজে খাম প্ৰথমবাৰ, সেইকাৰণে ল'লোঁ। আৰু এয়া হৈছে কেঁকুৰা ফ্ৰাই। এতিয়া আমি এয়া ফ্ৰাই খালোঁ, আৰু এতিয়া মেইন ডিছ খাম, মানে ভাত খাম। আৰু নিৰামিষ থালি লৈ লৈছোঁ, আৰু লগত চিকেন লৈ ল'ম, আৰু লোকেল চিকেন। আৰু এইখন ধাবাখন মানে অকল লোকেল ডিছবিলাকেই পায়, আৰু ভাল লাগিছে আহি পেলাই। এখন ৰাণীত আছে, একলেণ্ডৰ পৰা অলপ দূৰ আহিয়ে পায়। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই হাতখন ধুব আহিছিলোঁ, আৰু হাজবেণ্ডে ভিডিঅ' কৰি ৰাখিছিলে।
হেল্ল' এভৰিৱান, এতিয়া আমি ফ্ৰাইজ ৰাইচবিলাক খাই কৰি ল'লোঁ আৰু এতিয়া মেইন ডিছ খাম আৰু ভাত খাম। আৰু এতিয়া অকণ মানে ওলাই আহিছোঁ মই ৰুমটোৰ পৰা। ভাবিলোঁ আপোনালোকক বাহিৰখন অকণ দেখাই দিওঁ। আৰু আজি আমি অকণ ৰাণীৰ ফালে আহিলোঁ ন, সদায় সোণাপুৰ ছাইডে গৈ থকা হয়েই, আৰু এইটো ছাইডে আহিও বহুত ভাল লাগিছে। ইয়াতে এখন লোকেল ডিছ পায় আৰু ইয়াতে আৰু মানুহ ইয়াতে বহুত হয় এইটো ছাইডে, আৰু ইয়াতে মানে একদম তেল মছলা একোৱেই ইউজ নকৰে, নৰ্মেল খানা আৰু ভাল লাগিলে খাই। আৰু এতিয়া ভাত চাত খাই কৰি যামগৈ আৰু আপোনালোকক দেখাই দিওঁ অকণ বাহিৰখন। এইখনে হয় ঘৰখন। হা এইখন হয় ঘৰখন। আৰু আজি মানে লোকেল ডিছ খাম বুলিয়ে আহিলোঁ ইয়ালৈ। সদায়তো একেখিনিকে খাই থকা হয়েই, আৰু একলেণ্ডৰ পৰা অলপ আগলৈ আহিব লাগিব এইখনলৈ, আৰু ইয়াতে তেওঁলোকৰ লোকেল ডিছবিলাক বনায়। আৰু আজি ফাৰ্ষ্ট টাইম পলু ফ্ৰাই খাই ভাল লাগিল কিন্তু। এইখন হয়, আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰিছে এনেকুৱা থলুৱা খাদ্য খাবৰ কাৰণে ইয়ালৈ আহিব পাৰে। সকলোবোৰ মানে একদম চিম্পুলত পাব, আৰু যি বিচাৰে আৰু আপোনালোকে মানে আমাৰ ঘৰুৱা খানাখিনি ইয়াতে নিজে পায়। এতিয়া আমাৰ অৰ্ডাৰ আহি গ'ল বোলে ভাতৰ, আমি ভাত খাওঁগৈ। ঠিক আছে তেনেহ'লে এতিয়া আমি খাওঁগৈ। এতিয়া আমাৰ ডিছ আহি গ'ল। এইখন আমি ভেজ থালি লৈছিলোঁ। ইয়াত দালি আছে, বেঙেনা ভাজি, পটল ফ্ৰাই, ভেন্দি ভাজি, আলু ভাজি, জিকা ভাজি, শুকান মাছৰ চাটনি, চালাড, বিলাহী পিটিকা, বুটৰ চাটনি, নেমু আছে, পুদিনা চাটনি আছে, আৰু আচাৰ আছে, গোটেইখিনিয়ে আছে। আৰু এতিয়া অলপ অলপকৈ দিছে, আৰু পিছত লাগিলেও দিয়ে বাৰু। আৰু এয়া হৈছে লোকেল চিকেন, আৰু এইফালে আছে হাঁহ আৰু কোমোৰা। এতিয়া আমি খাই লওঁ, আৰু খাই পেলাই আপোনাক লগ পাই আছোঁ। মা আৰু মই খাই আছোঁ। ভাল লাগিছে নে খাই? হাজবেণ্ডে ভাত খোৱা নাই, ৰুটি খাইছে। ভাল লাগিছে ন, মানে ঘৰুৱা খানা নিচিনা লাগিছে আৰু। প্ৰথমে বহুত ফ্ৰাই চাই খালোঁ, সেইকাৰণে ভাত খোৱা ভালদৰে নহ'ল, নোৱাৰিলোঁগৈ। আৰু এইফালে বিল পে কৰিব আহিছোঁ। এভৰিৱান, আমাৰ খাই বৈ আজৰি হ'লোঁ। এতিয়া বিল পে কৰি আছে, আৰু এতিয়া আমি ঘৰলৈ যামগৈ। ঠিক আছে তেন্তে, ঘৰত গৈ আপোনালোকক লগ পাম। আৰু ইয়াতে কিটচেনত মাইকী মানুহবিলাকেই বনাই থাকে, চৌকাত বনায়। আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ, মাহঁত গ'লেই, ময়ো যাওঁ। বাই বাই তেন্তে, ঘৰত গৈ লগ পাম আপোনালোকক। এতিয়া আমি ঘৰলৈ আহি আছোঁ, আৰু এই ৰাস্তাটো মোৰ বহুত ভাল লাগিলে। আৰু আজি ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট কৰিব। আপোনালোকক একে ঘৰত গৈ লগ পাই আছোঁ। চাবি থৈ গৈছিলে। হেল্ল' এভৰিৱান, আমি আহি পাই গ'লোহি, আৰু এতিয়া ড্ৰেছ কাপোৰ কানি মানে চেঞ্জ কৰোঁ, আৰু এতিয়া অকণমান ৰেষ্ট ল'ম। আৰু ভিডিঅ'টো সকলোকে চাই থকা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ এটা ভিডিঅ'ত লগ পাম।